হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। মিষ্টাৰ জান্তিয়া ব্লগটোলৈ সকলোকে আদৰিছোঁ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ যাম। আৰু এতিয়া ৰাতিপুৱাইছে আৰু এয়া গৰম গৰম পকৰা বনাইছে আমাৰ তেখেতে, আৰু এতিয়া খাব লাগিব। খাই পেলাই আজি এটা নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ যাম বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিবলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকে শেষলৈ চাই দিয়ক। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো শ'ল মাছ দেখিছে আপোনালোকে, এইটো আজি তামাম খানা হ'ব দেই। আৰু এইফালে এটা আছে সৰু। মই খাই আছো এতিয়া চাহ। তামাম খাব লাগিব দেই। वापस रख उसे। क्या बोलबा लागছে তই কিয়া रुको जरा सबर करो। समझ रहे हो, समझ रहे हो, समझ रहे हो ना। इतनी खुशी मुझे आज तक। मोर सिस्टम का मोर सिस्टम हमले असल बिलेट में है कि उल्टा बना है लाहे लाहे बहुत जो करे मोर खेला की बेसी ना फिल लाहे लाहे ए तुनु तुनु की है जो सबसे ভালো हाय दिन चल दो अरे ना निकल को आपको तो कैसा हो रहा है सिक्योरिटी में ओए नाली ले कितनी ना आए ओए कितनी ना हे सभी हां बस ले কিন্তু हां 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 ओए खान ओए चले दे ओए खान তো বন্ধুসকল এইফালে চাই থাকক আপোনালোকে জুই জ্বলাইছে দেখিছে আপোনালোকে।
যথেষ্ট ঠাণ্ডা তাৰমানে। कुछ भी কবি বাল্টিকো ডাইৰেক্ট যে 100 কবি সিকো তাৰ নাচায় আগত বাল্টিকো চাব লাগিব তাৰ এইবাৰ লাভ হয় আগতে মই খাই কিনবা নহয় ওরে ওরে দমকলেৰে মাৰতা থাক দে তো এয়া দেখি আছে আপোনালোকে মাছখিনি তাৰমানে ধুই আছোঁ আৰু মাছখিনি নুধুলে হয়তো ই মৰি যাব পাৰে, সেইবাবে আমি এয়া পৰিষ্কাৰ কৰি ধুই পেলাই থৈ দিম ইয়াক। তো আপোনালোকে চাই থাকক। মালিকটো বসে জল গেল মই লেতেৰা কফিলাৰ কাৰণে মাৰি আছিলোঁ সেইকে এটা পরতো হইছে এই গাঠিত মারার কারণে হল করা না যাইব এই যে গতন মারল না ইফালে গতে অলপ সহ্য করে আছিল এই গত দৌড়া রইবার এই ডাঙর তাতে তো বন্ধুসকল দেখা পাইছে, এতিয়া মাছ ধৰা অকণমান জিৰণি লৈছোঁ। তাৰমানে আমাৰ এতিয়া বৰষুণ যথেষ্ট পৰি আছে, সেয়ে আমি অকণমান ৰখিবলগীয়া হৈছে। বন্ধুসকল দেখি আছে এইটো ইয়াতে তাৰমানে ৰাতি আমি টোপনি মাৰোঁ ইয়াতে, আৰু এতিয়া মাছ ধৰা শেষ আৰু আপোনালোকক দেখুৱাই আছোঁ ইখন কম্বল। ইয়াতে ৰাতি হ'লে টোপনি মাৰি থাকোঁ আৰু এইটোৱে হ'ল আমাৰ কেম্প। আৰু বাহিৰৰ পিনে বৰ্তমান এনেকুৱা পূৰা এইখিনি যে আছে ইয়াৰ পৰা এইখিনি আজি মাছ মাৰিছোঁ। আৰু এতিয়া সেইফালে এই আগত মেচিনটো লগাইছোঁ, তাৰমানে তাত গৈ পেলাই দেখাই আছোঁ। তো বন্ধুসকল দেখি আছে সেইটো মেচিনটো তাত, আৰু পানীটো তাৰমানে সেইফালে গৈ আছে আৰু এইফালে এনেকৈ আছে। আৰু আজি অকণমান মাৰিছোঁ মাছ, আৰু কাইলৈ নিশ্চয় আকৌ মাৰিব লাগিব। তো আপোনালোকে দেখি আছে এয়া মেচিনটো চলি আছে আৰু এইফালে পানীবিলাক গৈ আছে। আৰু ইয়াতে যথেষ্ট পিঠবিলাকে কাটিব লাগে, কাটাৰ পাছতহে পিঠটো উলিয়াই পেলাব লাগে, তাৰ পাছতহে মাছ ধৰিব পৰা যায়। আৰু যেতিয়ালৈকে পিঠটো কাটিব নোৱাৰোঁ তেতিয়ালৈকে মাছ ধৰিব নোৱাৰোঁ। আৰু যথেষ্ট মানে পিঠে আৱৰি ধৰিছে। এয়া মেচিনটো আপোনালোকে দেখি আছে, মেচিনটো যথেষ্ট সৰু কিন্তু ইয়াৰ কাম যথেষ্ট ডাঙৰ। তো মেচিনটো নাথাকিলে হয়তো আমি এয়া সিঁচিবলৈ যথেষ্ট কষ্ট হ'লই, আৰু মেচিনটো থকাৰ বাবে যথেষ্ট সুবিধা হৈছে আমাৰ। এয়া দেখা পাই আছে আপোনালোকে এইটো তাৰমানে ঘৰৰ পৰা ইয়াত তাৰটো টানি অনা হৈছে আৰু মেচিনটো চলাবৰ বাবে।
তো বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল আৰু ইয়াতে সামৰণি মাৰিছোঁ আৰু আগলৈকে নিশ্চয় ভিডিঅ' বনাবৰ বাবে চেষ্টা কৰিম তো জয় আই অসম।